হাই ফ্ৰেণ্ডছ, আজি দুপৰীয়া মই কি বনালোঁ আৰু গধূলি কি বনালোঁ তাকে আপোনাৰ আগত অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইখিনি পেপচিকাম মই এনেই ভাজিম আৰু গাজৰে, লেচেৰা আৰু সৰু আলু আৰু এইখিনি মই জিকা, বিলাহী আৰু আলু এইখিনি মই সৰু মাছেৰে বনাম। এইখিনি সৰু মাছ মই এতিয়া ভাজি আছোঁ। এতিয়া মাছ ভজা তেলতে মই পিঁয়াজখিনি দি দিলোঁ। ইয়াত মই জিকা সোৱাদ অনুযায়ী নিমখ, হালধি, এতিয়া মই ইয়াত মাছ দি দিম। এইখিনি এতিয়া একেলগে ভাজিব দিছোঁ। কেপচিকাম, গাজৰ, লেচেৰা আৰু আলু। ঢাকনিৰে অকণমান ঢাকি দিলোঁ। এতিয়া এয়া ভাজিখন ৰেডি হৈ গ'ল আৰু এয়া মাছৰ আঞ্জাখনো মোৰ হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিম। দুপৰীয়াৰ ভাত এয়া ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া মই ভাত খাওঁ। চিম্পুল খাদ্য। লেচেৰা আৰু আলু সৰু সৰুকৈ কাটি মই অকণমান সিজাবলৈ দিছোঁ। এতিয়া মেগীখিনি মই ইয়াত দি দিলোঁ। মেগী আমাৰ ৰেডি হৈ গ'ল। এয়া মেগী দুয়োজনৰে একেলগে সাজি লৈছোঁ।